হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে নিশ্চয়, আৰু মোৰো খবৰ ভালে চলি আছে। আৰু এতিয়া দেখিছেই নিশ্চয়, মই সজনাখিনি সৰু সৰুকৈ কাটি লৈছোঁ, বিলাহীখিনি সৰু কৰি লৈছোঁ, লগতে আলুখিনি কাটি পেলাই ভিজাই থৈ দিছোঁ। আৰু এইখিনিৰে বনাম আজি মই সজনাৰ চৰচৰি, আৰু মিক্সি গ্ৰাইণ্ডাৰত দি দিছোঁ মই আদা নহৰুৰ সৈতে বেহাৰ দি দিছোঁ, সেইখিনি পিচি ল'ম। আৰু এফালে কেৰাহীখন পাতি দিছোঁ, কেৰাহীখনত তেল দি গৰম হ'বলৈকে দি দিছোঁ। আৰু কেৰাহীখনত তেলখিনি প্ৰায় গৰম হৈ গৈছে, আৰু ইয়াতে মই এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ দি ল'ম। আৰু এতিয়া পিঁয়াজখিনি দিয়াৰ পিছত মই পিঁয়াজখিনি ধুনীয়াকৈ ৰংচঙীয়া হোৱালৈকে ভাজি ল'ম। আৰু আনফালে মই মিক্সি গ্ৰাইণ্ডাৰত যিখিনি আদা নহৰু আৰু বেহাৰ দিছিলোঁ, সেইখিনি পেষ্টখিনি ইয়াতে দি দিলোঁ। আৰু এইখিনি দি পেলাই ধুনীয়াকৈ পিঁয়াজ আৰু বেহাৰৰ মিক্সাৰখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। খেতাখনেৰে ধুনীয়াকৈ লৰাই থাকিম কিছু সময়। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স খাই গৈছে, আৰু তেলটো ধুনীয়াকৈ ওলাই আহিছে। এইখিনি প্ৰায় 1 মিনিটমান ভাজা হোৱাৰ পিছতে মই ইয়াতে বিলাহীখিনি এড কৰি দিছোঁ। বিলাহীখিনি সৰু সৰুকৈ কুটি লৈছিলোঁ, আৰু এনেকৈ দি দিছোঁ যাতে বিলাহীখিনি অকণমান সিজি যায়। আৰু ইয়াতে অকণমান নিমখ দিম, দি পেলাই এইখিনি সিদ্ধ হ'বলৈকে দিম। কাৰণ বিলাহীখিনি একেবাৰে নিসিজাকৈ দিলেও সজনাখিনি ভাল নালাগিব, সেইকাৰণে আগতে বিলাহীটো অকণমান সিজাই ল'ম। আৰু এইখিনি ভালদৰে মিক্স কৰা হোৱাৰ পিছতে ইয়াতে মই তেলখিনি ধুনীয়াকৈ ওলাবলৈ দিছোঁ। ইয়াত দেখিছেনে, তেলখিনি লাহে লাহে ওলাই আহিছে। আৰু ইয়াতে অকণমান পানী দি দিছোঁ যাতে বিলাহীখিনি ধুনীয়াকৈ সিজি যায়, তাৰ কাৰণে অকণমান মিক্সি বাতিটো ধুই পেলাই পানী দি দিছোঁ। আৰু প্ৰায় 3 মিনিটমান মই ঢাকি থৈছিলোঁ। ঢাকি থোৱাৰ পিছত ঢাকনিখনেৰে উঠাই দিলোঁ, আৰু এতিয়া কালাৰটোও ধুনীয়া হৈছে। লগতে এইখিনি পানী যিখিনি দিছিলোঁ, যিখিনি পানীখিনি শুহি গৈছে, আৰু কেৰাহীখনত অকণমান লাগু লাগু হৈছে বাৰু। আৰু এইফালে বিলাহীখিনিও ধুনীয়াকৈ সিজি গৈছে। গতিকে ইয়াতে এতিয়া মই সজনা আৰু আলুখিনি কাটি যে থৈছিলোঁ ডাঙৰ ডাঙৰ কৰি, তো এইখিনি এতিয়া দি দিম। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম। বিলাহী, আলু, তাৰপাছত সজনা আৰু বেহাৰৰ পেষ্ট গোটেইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল। গতিকে ইয়াতে মই এতিয়া নিমখ আৰু হালধিখিনি ধুনীয়াকৈ এড কৰিব পাৰিম। এয়া মই হালধিখিনি দি দিছোঁ, আপোনালোকৰ পৰিমাণ অনুযায়ী লৈ ল'ব। আৰু এতিয়া দি দিছোঁ মই ইয়াতে অলপ নিমখ দি দিছোঁ পৰিমাণ অনুযায়ী। তাৰপিছত এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব, হালধি নিমখখিনিৰ সৈতে যাতে সজনাখিনি লাগি যায়। গতিকে এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম।
বিলাহীখিনি দিলে কালাৰটো সঁচাকৈ বহুত ধুনীয়া হয় আৰু কালাৰটোৰ লগতে খাবলৈ বহুত টেষ্টি হয় আৰু মই এনেদৰে বনাই কিনে খাই ভাল পাওঁ। আপোনালোকে বাৰু ছজনা কেনেদৰে বনাই খায় প্লিজ কমেণ্টত কমেণ্ট কৰি জনাবচোন। এনেকৈ খাই বহুত ভাল লাগে আৰু এইখিনি শুকান কৰিও ৰাখি থ'ব পাৰি, লগতে ইয়াতে পানী এড কৰি পেলাই অকণমান চৰচৰি টাইপ কৰিও বনাব পাৰি। মই ইয়াতে দুইটাই কৰিম, অকণমান ফ্ৰাই কৰি ৰাখিম আৰু তাৰপাছত অকণমান পানী দি পেলাই চৰচৰি কৰিম। আৰু এতিয়া মই আলুখিনি ধুনীয়াকৈ সিজিছে নে নাই সেইটো চেক কৰি চাইছোঁ। আলুখিনি প্ৰায় সিজিছে, কিন্তু আৰু অলপ সিজিব লাগিব আৰু সেইখিনি সিজিবৰ কাৰণে ইয়াতে মই পানী এড কৰিম। আৰু এতিয়া মই ইয়াতে কুহুমীয়া গৰম পানী অকণমান এড কৰি দিলোঁ, যাতে আলুৰ লগতে ছজনাখিনিও আৰু অলপমান ভালকৈ সিজি যায়। পানীখিনি যাতে চাৰিওফালে লাগি যায় তাৰ কাৰণে মই ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াতে মই বেলেগ মছলা এড কৰা নাই, আদা নহৰুৰ সৈতে বেহাৰখিনি আৰু বিলাহী এইখিনি দিছোঁ, বাকী একো এড কৰা নাই মছলা। আৰু এইখিনি অকণমান সিজিবলৈকে মই থৈ দিম। আৰু ইয়াৰ পিছতে মই এইখিনিত পানী দি দিলোঁ আৰু গ্ৰেভি টাইপ কৰিলোঁ আৰু লগতে বাতিটোত এইখিনি চব্জি টাইপ কৰি ৰাখি থৈ দিছিলোঁ। খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে।